Hello everyone, welcome back to my channel. আজি মই আপোনালোকৰ বাবে লৈ আহিছো আসামি ষ্টাইল চিকেন কাৰী। তো বলকচোন আমি আজি এই ভিডিওটো আৰম্ভ কৰো। চিকেন কাৰীখন বনাবৰ বাবে মই প্ৰথমতে চিকেনখিনি মেৰিনেট কৰি লম। মেৰিনেট কৰিবৰ বাবে মই প্ৰথমতে লৈছো 1 টেবুল চামুচ নিমখ, তাৰ পিছত লৈছো 1 টেবুল চামুচ হালধি গুড়ি, তাৰ পিছত লৈছো 2 টেবুল চামুচ মিঠাতেল। এইখিনি মই এতিয়া ভালদৰে মিক্স কৰি আধা ঘণ্টাৰ বাবে ৰাখি দিম। মই 250 গ্ৰাম চিকেন ব্যৱহাৰ কৰিছো। এতিয়া মই কেৰাহী এখন পাতি তাত মিঠাতেল দি দিছো। হাত মই ইয়াতে দি দিছো দুখিলা তেজপাত। তেজপাত কেইখিলা মই প্ৰথমতে অলপ ফ্ৰাই কৰি লম। তেজপাত কেইখিলা ভজা যোৱাৰ পিছত মই ইয়াতে দি দিছো কাটি ৰখা পিঁয়াজখিনি। মই দুটা মিডিয়াম সাইজৰ পিঁয়াজ ব্যৱহাৰ কৰিছোঁ। এইখিনি এতিয়া মই গোল্ডেন ব্ৰাউন কালাৰ অহালৈকে ভালদৰে ফ্ৰাই কৰি ল'ম। পিঁয়াজখিনিৰ কালাৰ চেঞ্জ হৈ অহাত ইয়াতে মই দি দিছোঁ 2 টেবুল চামুচ আদা নহৰু পেষ্ট। তাত মই দুটা কেঁচা জলকীয়াও এড কৰি দিছোঁ। এইখিনিও এতিয়া আদা নহৰুৰ কেঁচা গন্ধটো যোৱালৈকে ভাজি থাকিব। এতিয়া আগতে মেৰিনেট কৰি ৰখা চিকেনখিনি দি দিম। এতিয়া চিকেনখিনি ভালদৰে লৰাই লৰাই ভাজি থাকিব। চিকেনখিনি ভাজি থাকোঁতে মই এতিয়া এটা মছলাৰ পেষ্ট ৰেডি কৰিম। আগতে মই লৈছোঁ গৰম মছলা চামুচ, চিলি পাউডাৰ 1 চামুচ, কাশ্মীৰী ৰেড চিলি পাউডাৰ। এতিয়া আমাৰ কালাৰটো ধুনীয়া কৰিব। তাৰপিছত লৈছোঁ 1 চামুচ জিৰা গুড়ি, তাৰপিছত লৈছোঁ মই 1 চামুচ চিকেন মছলা। আকৌ কালাৰটো বেছি ভাল কৰিবৰ বাবে মই ইয়াতে হালধি গুড়িও ব্যৱহাৰ কৰিম। হালধি গুড়িও মই 1 চামুচ আৰু অলপ ব্যৱহাৰ কৰিছোঁ। সেইখিনি এতিয়া মই গৰম পানীৰে এটা ভাল পেষ্ট বনাই ল'ম। পেষ্টটো আপোনালোকে বহুত পাতলা নকৰিব আৰু বহুত ডাঠা নকৰিব। এতিয়া মই চিকেনখিনিত ৰেডি কৰি ৰখা পেষ্টখিনি দি দিছোঁ। মছলাৰ বাতিটো অলপ গৰম পানীৰে আউহালি সেইখিনিও মই চিকেনখিনিৰ ওপৰত দি দিম।
চিকেনখিনিত মই এতিয়া 1 টেবুল চামুচ নিমখ দি দিছোঁ। নিমখ আপোনালোকে সাৱধানেৰে দিব, যিহেতু মেৰিনেশ্যনৰ সময়তো আমি নিমখ ব্যৱহাৰ কৰিছোঁ। মছলাখিনি ভালদৰে তেল এৰিলে এতিয়া মই ইয়াতে দি দিম কাটি ৰখা আলুখিনি। আলু মই সৰু সৰু চাইজৰ 5টামান আলু ব্যৱহাৰ কৰিছোঁ। এইখিনিও এতিয়া মই ভালদৰে মিহলাই ল'ম। চিকেনখিনি ভালদৰে ভজা হোৱাৰ পিছত মই ইয়াতে দি দিছোঁ উতলাই ৰখা গৰম পানী। এতিয়া চিকেনখিনি ভালদৰে উতলিবলৈ দিম। এতিয়া মই অকণমান গৰম মছলা ইয়াতে দি দিম। এইখিনিয়ে আমাৰ চিকেনখনৰ টেষ্টটো আৰু বেছি ইনহেঞ্চ কৰি দিব।